বাকীবোৰৰ দৰে আজি ময়ো ওলাই আহিলোঁ মালিকৰ নতুন ফ্লাইঅভাৰখন চাবলৈ। এই ফ্লাইঅভাৰখন হেনো অসমৰ ভিতৰত বৰ্তমান চবতছে দীঘল ফ্লাইঅভাৰ। এই ফ্লাইঅভাৰখনৰ নাম থোৱা আছে নীলাচল ফ্লাইঅভাৰ। ফ্লাইঅভাৰখনৰ আৰ্হি দেখিলোঁ হয়, সঁচাকৈ বৰ সুন্দৰকৈ বনাইছে, বৰ সুন্দৰকৈ পেইণ্টিং কৰিছে, লাইটবোৰ চাইডে সুন্দৰকৈ লগাইছে। মই ভাবোঁ এই পেইণ্টাৰবিলাকক ইমান ৰ'দত কষ্ট কৰাই পেইণ্ট কৰোৱাতকৈ অসমৰ ৰাইজকে দেখোন এই কামটো দিব পাৰিলে হয় বিনা কষ্ট। কাৰণ আমাৰ অসমৰ ৰাইজৰ এটা ডাঙৰ টেলেণ্ট আছে যে য'তে ত'তে যিকোনো ধৰণৰ ৰং কৰি কেনে পেইণ্ট কৰি থৈ যোৱা। এই টেলেণ্টটো হ'ল মুখৰ পিঠ পেলোৱা টেলেণ্ট। এইটো আন কোনো ঠাইত কোনো মানুহৰ তাত এই গুণটো নাই। আমাৰ বিশেষকৈ অসমৰ ৰাইজৰ তাত এই গুণটো আছে। সেইকাৰণে এই টেলেণ্টটো অসমৰ ৰাইজে দেখুৱাব পাৰিলে হয়। যিয়ে নহওক কেইদিনৰ পিছত দেখা পোৱাই যাব যে এইপিনে পিঠ সেইপিনে পিঠ। কাৰণ আমাৰ অসমৰ ৰাইজৰ এনেকুৱা টেলেণ্ট, সেই টেলেণ্টটো নেদেখুৱাকৈ থাকিবই নোৱাৰে অসমৰ ৰাইজে। চ' অসম ৰাইজে কেইদিনৰ পিছত এই টেলেণ্টবোৰ ইয়াতে চিনাক্ত দেখুৱাবই, এইটো কিন্তু খাটাং। যি নহওক বৰ্তমান এতিয়া ফ্লাইঅভাৰটো আপোনালোকেও চাই গৈ থাকক, ময়ো আপোনালোকৰ লগতে চাই গৈ আছোঁ। নতুনতে আকৌ সকলো বস্তুই ভাল লাগে নহয়, আৰু নতুন বস্তুটো সকলোৰে প্ৰিয় হৈ থাকে। সেইকাৰণে নতুনত্ব বচাই ৰখাটো আমাৰ নিজৰে দায়িত্ব নহয় জানো। যিয়ে নহওক এটা চৰকাৰে কিন্তু এই ফ্লাইঅভাৰখনৰ লগত এটা ভাল কাম কৰিছে। এনেতো সকলো ফ্লাইঅভাৰ তলে যিবোৰ খালী ঠাই ৰৈ যায় সেইবোৰ বেকাৰ মানে লেতেৰা পেলাই লেতেৰা কৰি ৰাখে কিবা কিবি ৰাখি। কিন্তু ইয়াতে আকৌ এই ফ্লাইঅভাৰখনৰ তলত ভাল কাম কৰিছে এইটো যে পাৰ্কিং প্লেচটো সুন্দৰকৈ বনাই দিছে। হয়, সকলো গুৱাহাটীত যিমানবোৰ বা অন্য ঠাইত যিমানবোৰ ফ্লাইঅভাৰ বনাইছে সকলো ফ্লাইঅভাৰৰ তলত পাৰ্কিং কৰিব পৰাকৈ সুন্দৰ এনেকৈ ব্যৱস্থা ল'ব লাগে যাতে সেই ঠাইখিনি বেকাৰ পৰি নাথাকে। হয়, যোনে এই ফ্লাইঅভাৰৰ কামটো লৈছে সিহঁতে ভাল কাম কৰিছে। হয়, তেওঁলোকলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে। বাকী ফ্লাইঅভাৰৰ তলবোৰো এনেকৈ সুন্দৰকৈ পাৰ্কিং প্লেচ বনাই দিব লাগে। যিহেতু পাৰ্কিং কৰিবলৈ জেগা নোহোৱাৰ কাৰণে মানুহবিলাকে বাধ্যত পৰি ৰাস্তাৰ কাষত পাৰ্কিং কৰিবলগীয়া হৈ যায়। কিন্তু এতিয়া অলপ ৰেহাই হ'ব যিহেতু সুন্দৰকৈ পাৰ্কিং প্লেচটো বনাই দিছে। আৰু ইয়াৰ পিছতো যদি আমাৰ ৰাইজে যদি বুজি নাপায়, পাৰ্কিং প্লেচ থকাৰ পিছতো পাৰ্কিং যদি য'তে ত'তে কৰি থৈ গুচি যায়, তেনেহ'লে সেইটো আমাৰ ৰাইজৰ মূৰ্খামি হ'ব। চ' সকলোকে কওঁ যে পাৰ্কিং প্লেচ থকাৰ পিছত পাৰ্কিং প্লেচতে পাৰ্কিং কৰিব। ৰাস্তাৰ কাষত গাড়ীখন ৰখাই গাড়ীৰ জাম যাতে নকৰে আপোনালোকে, সেইবাবে আপোনালোকৰ অনুৰোধ জনালোঁ। চ' এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। দেখিছে ফ্লাইঅভাৰৰ যিবোৰ পষ্ট দিছে সেইবোৰ সুন্দৰকৈ পেইণ্টিং কৰি দিছে। হয়, ভাল লাগিছে চাই। এই নতুন যদি সদায় নতুন চাই ৰাখে আৰু ভাল লাগি থাকে।
দিনত যেতিয়া আমি এই ফ্লাইঅভাৰখনৰে গৈছিলোঁ তেতিয়া বিশেষ ভিৰ নাছিলে আকৌ। এতিয়া ফ্লাইঅভাৰখনৰ ওপৰত থকা যিবোৰ লাইট সেইবোৰ লগাই দিয়া হ'ল, চ' তাৰ বাবে দেখিবলৈ বৰ ধুনীয়া হৈ উঠিছে। সেইবাবে এতিয়া ফ্লাইঅভাৰখনৰ ওপৰত কাষে কাষে গোটেই গাড়ীবোৰ পাৰ্কিং কৰি সকলোৱে চেল্ফি উঠিব ধৰিছে, ফটো উঠিব। যেন এইটো ফ্লাইঅভাৰ গাড়ী অহা যোৱাৰ কাৰণে নহয়, চেল্ফি জ'নহে বনাই দিছে। আপোনালোকে দেখিছে নহয় ভিৰ এইপিনে এইবোৰ। অৱশ্যে নতুন বস্তুৰ সকলোৱে সেই নতুন বস্তুৰ প্ৰতি আকৰ্ষিত হয়। এইটো কেইদিনমানলৈকে থাকিব। যিয়ে নহওক সকলোৱে যাতে এই নতুন বস্তুটো নতুনত্ব হিচাপে ৰাখে তাকে অনুৰোধ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক। মই আপোনালোকৰ লগতে এনজয় কৰি গৈ আছোঁ।